আজি মোৰ বাৰ বিয়া বা বুলি কৈছো কিন্তু বাতকৈ তাই মোৰ বেছি ভাল বান্ধৱী হয় মানে মামি দুইজনী বেষ্ট ফ্ৰেণ্ডৰ নিচিনা আজি দেউতাক খুব মিছ কৰিছোঁ খুব বেয়া লাগিছে সেইটোৱে মিছ কৰিছোঁ দেউতা থকা হ'লে আৰু ভাল লাগিল হয় সেইটোৱে আৰু বা কি ক'ম শুনো আই লাভ ইউ পাহৰিতো নাযাওঁ জানো আহি থাকিবি আৰু অলপ ইমোচনেলো হৈ গৈছোঁ কওঁতে হাঁহি থাকিবি সদায় আৰু সুখত থাকিবি ভিনদেউ আপুনি যাতে বাক সকলো সুখ দিব পাৰে আৰু দুইজনে খুব ভালকৈ গোটেই লাইফটো স্পেণ্ড কৰে সেয়ে বিবাহিত জীৱন সুখৰ হওক তাই কামনা কৰিলোঁ মানে ৰাইজক শুশ্ৰূষা কৰি মেলি মই বিয়াখন সম্পূৰ্ণ কৰিব পাৰিছোঁ মই বহুত সুখী আৰু অবাধ্য নহয় বাধ্য মোৰ ছোৱালী এজনী মানে দুইজনীৰ ভিতৰত দুইজনীয়ে সমান একে আৰু মোক তেওঁলোকে কাহানি বিপদত পৰিবলৈ দিয়া নাই মোৰ কথা শুনে ময়ো শুনো খুব মিলা প্ৰীতিৰ মাজেদি মৰম চেনেহৰ মাজেদি আমাৰ দিনবিলাক পাৰ হৈ গৈছে আৰু মই এটাই কামনা কৰিছোঁ তেওঁলোকৰ ভৱিষ্যত জীৱন উজ্জ্বল হওক ভগৱানে কৃপা কৰক তেওঁলোকৰ যুগ্ম জীৱন সুখৰ হওক মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ গ্ৰুপটো আমি সৰুৰ পৰা একেলগে থাকোঁ আমাৰ গ্ৰুপটোৰ ভিতৰত কাৰো বা নাই বা আমাৰ একদম আগৰ পৰা আমাৰ সকলোৰে নিজৰ বা হয় আৰু বাৰ খানা বনোৱা যোনবিলাক বনাই আমাৰ আমি বহুত ফেভৰেট হয় বাৰ চবতকৈ বেছি খানাটোৱে মিছ কৰিম তাৰপিছত আমাৰ ভিতৰত চবতকৈ বা শান্ত হয় মানে বাক আমি চাইলেণ্টত থাকাই দেখোঁ কিন্তু আমাৰ আৰু আমি বা সদায় মিছ কৰিম আৰু বা সদায় যাতে সুখী থাকক থকা কথা মোৰ খুব ভাল লাগিছে এতিয়া মোৰ লগৰখিনিলৈ মই সদায় প্ৰাউড ফিল কৰোঁ ইহঁতক লৈ পেলাই ৰিচায়ে তাই এক্সাম আছিলে বাৰ বিয়াৰ কাৰণে এক্সাম নিদিয়াকৈ গুচি আহিছে আৰু প্ৰণৱে 3 ঘণ্টা এক্সাম 1 ঘণ্টা এক্সামিনেশ্যন হলত মোক কৈছে অলপ বহা অলপ লিখি যোৱা মই কৈছোঁ নাই মোৰ বিয়া আছে বাৰ বিয়া আছে মই যাওঁ মানে ইহঁতৰ এইবিলাক মই কেতিয়াও নাপাহৰোঁ আৰু মই ইহঁতক বহুতেই প্ৰাউড ফিল কৰোঁ মই যে এনেকুৱা ফ্ৰেণ্ড পাইছোঁ ভাল ভিন্ন পাইছোঁ মই খুব সৌভাগ্য অনুভৱ কৰোঁ তেনেকুৱা এজন ভিন্ন পাই ভিন্ন মানে আমাৰ ঘৰৰে এজন ল'ৰাৰ নিচিনা হৈ পৰিলে খুব কম দিনতে মই প্ৰথম লগ পাইছিলোঁ ফেচবুকৰ দাদা এজনৰ ফালৰ পৰা লগ পাইছিলোঁ প্ৰথম আমি এজ এ ফ্ৰেণ্ড মানে কথা পাতি আছিলোঁ কিন্তু লাহে লাহে ভাল লাগিব ল'লে আৰু তেওঁ মানে কি খুব ফান লভিং হয় অনবৰতে ধেমালি কৰি থাকে কিন্তু মই অলপ চিৰিয়াছ টাইপ দুইটা মানে অপজিট আছিলোঁ কিন্তু লাহে লাহে দুইটা এডজাষ্ট হৈ গ'লোঁ মই অলপ ধেমেলীয়া হৈ গ'লোঁ সি অলপ চিৰিয়াছ হৈ গ'ল তো দুইটাৰ মানে কম্বিনেশ্যনটো মিলি গ'ল তো তেনেকৈ ৰিলেশ্যন হ'ল ঘৰৰ ফালৰ পৰা আগবাঢ়িলে যিমানখিনি চলি আছে সকলোখিনি ভালে ভালে গৈ আছে আশা কৰিছোঁ ভৱিষ্যতলৈও সদায় এনেকৈ থাকিম কাজিয়াও কৰিম আৰু ভালকৈয়ে থাকিম আৰু মইতো খং কৰিয়ে থাকিম বাৰু সেইটো মানে কণ্ট্ৰল নহয় মোৰ তেওঁ মনাই থাকিব সেইটো মোৰ বিশ্বাস আছে
ঠিক হ'ব যেতিয়াই দৰকাৰ হয় মই তেতিয়াই থিয় দিম